মুর্দাবাদ এবিএস জিন্দাবাদ এবিএস জিন্দাবাদ এই দ্বাৰকুচি অঞ্চলৰ বিভিন্ন স্থানীয় সমস্যা সমাধানৰ দাবীত আজি দুঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোক সকলোৱে জানে তামোলপুৰ মহকুমাৰ অন্যতম দুৱাৰমুখ এই বৃহত্তৰ দ্বাৰকুচি অঞ্চলটো আজি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে। এই দ্বাৰকুচি অঞ্চলৰ ৰাস্তা ঘাটৰ এই কদৰ্যময় অৱস্থাই আজিৰ তাৰিখত ইয়াৰ জনজীৱন ব্যাহত কৰি তুলিছে। সেইকাৰণে আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে এই অঞ্চলৰ যি ভিতৰৰ ৰাস্তা ঘাট অতি শীঘ্ৰে পকীকৰণ কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু আজি বহুদিন ধৰি এটা দাবী উত্থাপন হৈ আহিছে, আমি উত্থাপন কৰি আহিছোঁ যে বৰলীয়া নদীৰ ওপৰত অৰ্থাৎ দ্বাৰকুচি, লাচি, কাউৰবাহা, ঘৰেশ্বৰ, ওদালগুৰি সংযোগী পথত বৰলীয়া নদীৰ ওপৰত যিখন দলং আছে সেই দলংখন আজি বহু বছৰ আগতে বানপানীত বিধ্বস্ত হৈছিল। সেই দলংখন অতি শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা কৰিব লাগে। তাৰ উপৰি দ্বাৰকুচি অঞ্চলৰ বহুকেইখন এনেকুৱা বিদ্যালয় আছে য'ত শতাধিক ছাত্ৰ ছাত্ৰী আছে, মাত্ৰ এজন শিক্ষক আছে। তো এই বিদ্যালয়সমূহত আমি শিক্ষক নিযুক্তিৰ দাবী জনাইছোঁ। আৰু দ্বাৰকুচি যি চক বজাৰ এলেকা আজিৰ তাৰিখত কদৰ্যময় পৰিৱেশ, এই অঞ্চলত ৰাজহুৱা শৌচাগাৰ প্ৰস্ৰাৱ কৰাৰ ব্যৱস্থা নাই। দ্বাৰকুচিৰ এখন পথাৰলৈকেও জলসিঞ্চনৰ ব্যৱস্থা নাই। সেইকাৰণে আমি আমাৰ মাননীয় MP ৰবীন শইকীয়া ডাঙৰীয়া, MLA ভৱেশ কলিতা ডাঙৰীয়া, MCLA দেৱেন বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আহ্বান জনাইছোঁ। এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা ইয়াত বিভিন্ন জল সংগঠন আমি উপস্থিত হৈছোঁ। APMCৰ উদ্যোগত APMC আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে দ্বাৰকুচি অঞ্চলটোৰ উন্নয়নৰ ফালে আপোনালোকে চকু মেলি চাওক। অন্যথা এই আন্দোলন আজি অৱস্থান ধৰ্মঘটসূচীত আছে, ধৰ্মঘট কাৰ্যসূচীত সীমাবদ্ধ আছে। আৰু 2 মাহৰ ভিতৰত আমি যিখিনি দাবী আজি উত্থাপন কৰিম সেই দাবীখিনি সমাধানৰ যদি কোনো ব্যৱস্থা কৰা পৰিলক্ষিত নহয়, তেনেহ'লে এই দ্বাৰকুচিৰ মাজেৰে বৈ যোৱা ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আমি অনিৰ্দিষ্টকাললৈ অৱৰোধ কৰিবলৈ বাধ্য কৰিম। 60 দিন সময়সীমা আমি বান্ধি দিছোঁ, 60 দিন সময়সীমা আমাৰ।